BTC বা BTR এৰিয়াৰ পৰা বহুত জইন কৰিবৰ কাৰণে পুৰা লাইনত আছে লিডাৰৰ পৰা সব এইবিলাক মানুহ আগতে BPF-তে আছিলে আপোনালোকে অলপ ভিতৰলৈ যায় অলপ পিছলৈকে যায় চালে গম পাব এতিয়া যিবিলাক মানুহ BPF-ত জইন কৰাই আছে বা জইন কৰা বুলি কৈ আছে এইবিলাক মানুহ অৰিজিনেলি BPF-তে আছিলে গতিকে BPF-ক জইন কৰাই আছে গতিকে তেখেতৰ এই কথাবিলাকৰ একো ভ্যালু নাই পাৰ্লিয়ামেণ্ট এছেম্বলি ইলেকশ্যনত ইমান বেয়াকৈ বিপৰ্যয় হাৰি যোৱাৰ পিছত আৰু এতিয়া BPF-এ যে কমৰ সিধা কৰিব পাৰিব ইয়াৰ কোনো কিবা নাই কোনো মানে চান্স নাই কাৰণ 17 বছৰত যিখিনি ৰাইজক ঠগাইছে যিখিনি তেখেতৰ সময়ত যিখিনি ভাইলেন্স হৈছে হিংসা হৈছে মানুহে যিখিনি কষ্ট পাইছে এই পৰিৱেশটো পিছৰ ফালে ঘূৰি চালে মানে মানুহৰ মনটো খিয়ৰি উঠে মানুহৰ মানে গাটো খিয়ৰি উঠে সো সেইকাৰণে আজি পুনৰ হাগ্ৰামাক ইয়াতে ৰজা পাতি আকৌ বড়োলেণ্ডত হিংসা আহক বড়োলেণ্ডৰ অঞ্চলত আকৌ ভাইলেন্স হওক মাৰপিট হওক বেয়া এটা পৰিৱেশ হওক কৰাপশ্যন হওক সেইটো ৰাইজে কেতিয়াও নিবিচাৰিব আলোচনা হ'ব আৰু বেলেগ বেলেগ বিষয়বিলাকো আলোচনা হ'ব গতিকে আলোচনাটো হোৱাৰ পিছত মই আপোনালোকক নেক্সট 2-3 দিনৰ ভিতৰত কোকৰাঝাৰত আহি মই সব কথা কৈ দিম